जिंतू नाम सुन के जंतु समझे क्या यूट्यूबर है अपन zukega আৰু এতিয়া মই হৈ আছো শ্ৰীবল্লী আৰু এইটো হৈছে পুষ্পা Hey guys, welcome to RJ Creation and আজি মোৰ হৈছে হ্যাপি বলা বাৰ্থডে গাইস একদম মানে অসম আজি গাইস একদম ফুলন্তা বাই হ'ব আৰু গাইস জাস্ট উঠিলো বৰ্তমান বাজিছে চাগে 9:10 মানে বাজিল এন্ড মুখ সুখ ঠিক না আপোনালোকক লগ পাও আজি দিনটোত কি প্ল্যানিং আছে মানে একো প্ল্যানিং নাই যি হ'ব আপোনালোকৰ আগতে হ'ব তো আগতে উঠিলো ৰকচোন না কি গাইস গুড মৰ্নিং তাই আগতে তো গাইস আপোনালোকৰ বাৰ্থডে বয় এতিয়া হৈ গল তৈয়াৰ মানে একদম পুৰা একদম গাইস মানে মন্দিৰৰ ফালে অলপমান যাও ভগৱানৰ সেৱা আশীৰ্বাদ এটা লৈ আহো আৰু ভ্লগটো কন্টিনিউ কৰি আপোনালোকে চাই থাকক তো গাইস বৰ্তমান আমি মন্দিৰটো আহি পালো এতিয়া চাকে দেখি অলপমান কিছুমান বস্তু কিনো তো এইটো হৈছে সেই মন্দিৰটো বলক তো গাইস পূজাৰ থালখান লৈ ললো এতিয়া ভিতৰলৈকে যাব লাগে ইফালে নন্দাও লৈ আছে ইও চাকি দিও বোলে ইয়াৰ কিবা সুখত কি হে ছাৰ গাইস এতিয়া চাকিটো হিফালে জ্বলাই দিব লাগে বলক তো এতিয়া ভিতৰলৈকে যাওঁ মানে ভিতৰত আৰু চাকি দিব আছে তো বলক তো গাইস তলফালে মানে এইটো মন্দিৰ গুহা টাইপত আছে আপোনালোকে চাব পাৰে তো গাইস মন্দিৰলৈ আহি কেনে ইয়াত আশীৰ্বাদ লোৱা হৈ গ'ল এতিয়া আমি ঘৰলৈকে যাই কেনে জন্মদিন উপলক্ষে মানে গছপুলি ৰোপণ কৰিব লাগে তো ব্লগটো কণ্টিনিউ কৰি চাই ৰাখক আৰু বলক তো গাইস জন্মদিন উপলক্ষে গছপুলি এডাল পুতো এডাল যাতে ডাঙৰ হ'লি ক'ব পাৰিম যে অমুকটো বাৰ্থডেত মই এডাল পুতিছিলোঁ তো গাইস গছপুলি পুতা হৈ গ'ল এতিয়া আকৌ পিছলৈকে কি হয় পাত্তা নাই তো গাইস বৰ্তমান হৈ গ'ল গধূলি আৰু আমি বৰ্তমান যাব লাগে বজাৰত মানে ৰাতি সৰুকে এটা খানা আছে লগৰ মাজতে তো বলক তো গাইস ফাইনেলি ফুল বজাৰ কমপ্লিট হ'ল আৰু এইটো মাংস দালি চালি সব একদম কমপ্লিট এতিয়া বাছ খানাটো বহাৰে কথা তো গাইস আপোনালোকে ইফালে চাব লালি পেটলা আহি গ'ল জুবিন ভাই আহি গ'ল কাম কৰিছে এই বাৰ্থডে মোক 3 দিন আগত মাতবা লাগে মই কাৰণ বহুত বিখ্যাত অতিথি হয় ফলে হিমাংশু ভাই আমাৰ সব মাখা ইউটিউবাৰ হ্যাপি বাৰ্থডে ব্ৰো হ্যাপি বাৰ্থডে কে বলে কিবা কব কি কব কাৰ্তিক হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে থ্যাংক ইউ তাইবা কিবা আছে গাইস আৰু মোৰ গিফ্টটো মানে কেনে কালি এটা খানা আছে তাতে পেমেন্টটো মই কৰি দিম তো গাইস এইফালে সকলোবোৰ মানুহ আহি গ'ল একদম বাৰে গেছ আপোনালোকক দেখালো আৰু গাইস ভিডিঅ'টো আগলৈকে চাই থাকক একদম বাৰে মজা হৈ আছে আগফালে বনি আছে খানা তাত আপোনালোকক দেখাবলৈ লৈ যাওঁ বাৰু বৰ্তমান আৰু ইফালে গাইস গিফ্ট আহি গ'ল গিফ্ট এইফালে বনি আছে ভাজি একদম বাৰে মজা কৰি আৰু এইফালে আমাৰ ডাঙৰীয়া কি হে প্ৰণত ব্যস্ত ষ্টাৰ্টিং এইফালে মজা আছে গান আৰু বজি আছে গান একদম বাৰে মজা আৰু এইফালে বন্ধ কৰিলো লাইটটো আৰু গাইস ইফালে মোক দেখা পাইছে একদম जिंतू नाम सुन के जंतु समझे क्या यूट्यूबर है अपन zukega साला मोर सामने तेरे पीछे पीछे चलूं जैसे तेरे पीछे पीछे चलूं जैसे मंदिर की सीढ़ी पे चढ़ूं सामने तेरे बगल बैठूं ऐसे जैसे शिव के बगल गौरी मोर सामने 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 अरे सामने आजा सामने बलम सामने परम सामने सनम सामने বৰ্তমান হ'ব শ্ৰীবল্লী তো ৰঙা নেকি তো ৰঙা পিছে বেছি ভাল লাগে আৰু শ্ৰীবল্লী ৰঙা লৈছে তো গুছি কেমেৰাটো আহিবি এ ৰনা বন্ধ কৰ এ হান্দিয়া কি আমসাম লগা আছে মাইনা বলি যা নাচা কিন্তু সবকে চুমা খাম মই আৰু এতিয়া মই হৈ আছো শ্ৰীবল্লী আৰু এইটো হৈছে পুষ্পা আৰু গাইস চাই লওক আপোনালোকে কোনোবাই পটাব নেকি মোক সিংগল আছো
सिंगल তো গাইছ ইফালে মাংস একদম বাৰে ৰেডি আৰু ভাত চাত প্ৰায় হ'লে আৰু অলপমান দেৰিকৈ খাব হ'বই আৰু একদম বাৰে মজা। গাইছ ইফালে ভাত চাত দিয়া হৈ গৈছে আৰু এইটো সৰু চল। তো গাইছ কি খবৰ হ'ব গাইছ? আৰু গাইছ ই মাছখান মাৰি লৈছি মানে ভাত খাৰ আগে ই আগতে মানে কাইখান গাইছ এই দুখন কাঢ়ি লৈছিল, এখন শেষ হ'লে আৰু মাংস চাংস দিয়াৰ আগতে গাইছ ইয়াক নাচাই কিয়, ইয়াক কেনে দেখি আৰু ইয়াতে সকলোৱে বহি লৈছে একদম বাৰে এই কাৰ্তিক ভাই মায়াবিনী ৰাতিৰ বুকুত দিছে নে গাইছ? ইয়াক খেল দিছে নে গাইছ? ইয়াক মই লোভে দিছিলো গাইছ। আৰু গাইছ ইফালে হিমাংশু মানে জুবিন আৰু মই আৰু টিংকুৰ হাতে অলপ দেৰিকে আহিব, মানে আমি লাহে কৰি খাম। ধামাকা হ'ব গাইছ, বৰ্তমান ধামাকা আছে আৰু একদম বেইজ্জতি কৰি দিছে গাইছ। শ্ৰীবল্লী তেৰি ঝলক বৰফি শ্ৰীবল্লী। আৰু গাইছ এইফালে চিকেন ই গাইছ। আৰু গাইছ আমাৰ স্পেচিয়েল বিৰিয়ানী স্পেচিয়েল ঘৰৰ পুলক নিকাছৰ ধুম টান ধুম টান ধুম টান ধুম টান। আৰু মায়ে ইয়াক দালি অলপ বেছিকৈ দিবি হা, ই দালি প্ৰিয় মানে। স্কুলত থাকোঁতে বটলত দালি ভৰাই লৈ গৈছে। গাইছ এনে ধেমালি কৰিছে আমাৰ লগত, এইবিলাক চলি থাকে। আৰু ভাত খাওঁতে টাইমত মাছ খান খুল একদম বঢ়িয়া খাইছে, লাজ কৰিব নালাগে। আৰু মিনময় বঢ়িয়া খানা কেনে হৈছে ভাই? মজা একদম। তো গাইছ আপোনালোকে চাব পাৰে এইফালে চবৰে খোৱা হ'ল, কিন্তু এইজন বেচেৰাৰ খোৱা হোৱা নাই। তো আপোনালোকক সকলোকে সাৱধান দিছোঁ, তাকে এয়া আছে লগকো খানা পে মত বুলাইয়ে লেকিন। আৰু এটা কথা কওঁ, এই ল'ৰাজনক মানে ইয়াৰ পৰা খাবৰ কাৰণে ৰখি আছে। আৰু এখেতক দুটা হাতী মানুহ আমি আৰু এখেতক চেলিউট দিব লাগিব দেই গাইছ। জুবিনদাৰ ফেন হয় কিন্তু খাবাক লাগে এনেকুৱা ঠিক। আৰু ই জন্মদিন খাব আহিছে কিন্তু বোলে ভাত নাখায়, সেইকাৰণে ক্ষীণ আৰু। তো গাইছ বিমানৰ জাষ্ট এইমাত্ৰ আহি পালে না বিমান, আমি একেলগে খাম দে নেকি? ৰখি আছো। তো গাইছ এইফালে সকলোৱে ভাত খাই ল'লে আৰু সকলোৱে যাবলৈ ওলাইছে, মানে আমি খাব বাকী আছো। টিংগুৰ এটা আহি আছে, একেলগে খাম। জুবিন ভাইও খোৱা নাই, বিমানো আহিছে। বিমান কোথায় বিমান? এই গাইছ লুকি আছে একদম। তো সকলোকে বাই বাই দিলো। এইফালে এতিয়া বৰ্তমান ঘৰৰ মানুহকেইটা বহি লৈছে। খানা কেনে হৈছে? একদম বঢ়িয়া। আৰু এয়া গাইছ টিংকু দা সেইটা নাই ইমান দেৰিতে ভাত বাঢ়ি ৰখি আছে একদম। আহি যা এনে সোমাই দি গাড়ীখন নতুবা ইয়াতে ৰখাত কৰি থৈছি। বোলা ঘৰৰ মানুহ খাই আছে, আমাৰতো বাদ দিয়া ৰবা। হ'ব ঘৰত এই একদম টিংকু এইগিলাখন প্ৰয়োজন আছে, তথাপিতো থেংক ইউ গাইছ। টিংকুদাৰ ফালৰ পৰা গিফ্ট। আৰু ৰমেন দা কি হে বলক নালাগে তই আহিছা যে মানুহটো এইটোৱে ভাল লাগছে। আৰু গাইছ এইফালে চাব পৰা আপোনালোকে গোটেইকেইটা আহি গ'ল, মানে লাষ্ট পাৰ্টি এইটো। আৰু ৰমেন দাই মাংস নাখা আজি কি বাৰ? সোমবাৰ। কি হ'ব গাইছ, ইয়াৰ কাৰণে বাৰেই নাই না হ'ব। আৰু এইফালে সকলোৱে বহি লৈছে, আৰু সেইফালে মোৰ পাত বাঢ়া আছে, মানে পাত নহয় গাইছ আহি আছে, মানে হুইচেল দিছি না কুকাৰত আহি আছে।
বহিলা বিমানৰ ওচৰত নাই কি ফ্লগাৰ দুজন এতিয়া গাইছ ফ্লগাৰৰ কমতি নাই দক নাই কি এতিয়া খাব লাগে এয়া গাইছ মাংস পাবন আৰু গাইছ এতিয়া খাব লাগে তো গাইছ এতিয়া ভাত চাত খোৱা হৈ গ'ল এতিয়া সকলোকে বিদায় দিব লাগে তো সন্তুষ্ট না সবৰে পেট হেপী বাৰ্থডে থেংক ইউ ভাই থেংক ইউ অ যাবি ইয়া এ আমাৰ ভাই বেয়া চাইতো পানে আকৌ যাবি দিব দেৰিকে আহিলি ভাল লাগিল আহিলি যে যাবি ऐसा मैं अरे सामने आजा सामने बलम